everyone, welcome back to my channel Kalyani's Blog. प्रथमते সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মানে খুব সোনকালে শুই উঠিলো। এতিয়া বাজিছে ঘড়ীত 9টা গতিকে মই আজি 7টা মানতে উঠিলো 7টা মানতে উঠি পেলে মই চাহ খালো মানে মই ভাবিলো যে আজি ব্ৰেকফাষ্ট তাৰ পিছতে আপোনাৰ লাঞ্চ আজি সব আপোনালোকৰ লগত শেয়াৰ কৰিম তেতিয়া হলে দেৰি নকৰো ভিডিওটো আৰম্ভ কৰিম এয়া ৰাতিপুৱাই মই বনালো ৰাজমা ঘুগুনি বনালো আৰু বনালো এয়া ফুলা লুচি মানে আজি আমি ব্ৰেকফাষ্টৰ পৰাই এই ভিডিওটো আৰম্ভ কৰিম ব্ৰেকফাষ্ট কৰিলো কৰি পেলে এতিয়া গা পা ধুই ৰেডি হৈ পেলে মানে ৰেডি মানেটো কেজুৱেলে আৰু তো ৰেডি হৈ পেলে এতিয়া ভাতত লাগিম মানে আজি ভাত বনাম প্লিজ ইগনোৰ কৰিব দে সাউন্ডটো মানে বায়ে মানে কিবা নহয় কিবা কথা পাতিয়ে থাকে সো মই আজি বনাম পাভ মাছ এতিয়া কিহেদি বনাও নাজানো ও ইমান ভাল মোৰ ভাইটিটো হিমেন দৰ্জাখন বন্ধ কৰি দিছে সো সুইট আজি মই বনাম পাভ মাছ বিলাহীৰ লগত বনাম সৰিয়হ শাকৰ লগত সৰু মাছ গতিকে সকলোৱে বেলেগ ধৰণে ৰেচিপি বিলাক বনাই কিন্তু ময়ো অকমান তেনেদৰে বনাম তো বিলাহীৰ লগত পাভ মাছ মইনো কেনেকৈ বনাও আপোনালোকৰ লগত ভাবিলো ভিডিওটো শেয়াৰ কৰো আৰু আপোনালোকেওনো কেনেদৰে পাভ মাছ বা সৰু মাছ কেনেদৰে বনাই খাই ভাল পায় প্লিজ মোক কমেন্ট সেকশনত জনাব যাতে কেতিয়াবা ময়ো আপোনালোকৰ ৰেচিপিবোৰ ট্ৰাই কৰিব পাৰো গতিকে দেৰি নকৰো পাকঘৰলৈ যাওঁ এয়া মই লৈছো পাভ মাছ আৰু লৈছো পিয়াজ আৰু জলকীয়া আৰু লগতে লৈছো অকমান আদা তাৰপিছতে নহৰু আৰু জালুক থেতেলিয়াই লৈছো আৰু লৈছো বিলাহী গতিকে এই গুটিখিনি লগাই পেলে মই আজি বনাম বিলাহী সৈতে পাভ মাছ গৰম হৈছে ইয়াতে অকমান আগৰে তেল আছিলে গতিকে মই ইয়াতে আৰু অকমান তেল দিছো এয়া মাছ ফ্ৰাই কৰিবলৈ এয়া দিছো তেল আৰু অকমান গৰম হলেকে অকমান ৰখিব লাগিব আৰু মই পাভ মাছখিনিটো অকমান তেল খানি লৈছো নহলে ইমান ফুটে নহয় হেতনাখনো বনাইছিলো ফ্ৰাই কৰিছিলো হেতনাখন মাছটো কিন্তু ইমানেই ফুটিলে তো ভাবিলো মানে ইমান ফুটিলেটো নহব সেই কাৰণে পাভ মাছত অকমান তেল দি লৈছো ফ্ৰাই কৰি ললো কিন্তু মাছখিনি মই অলপ কেঁচাকে থৈছো কাৰণ কিয় মানে জুলত দিলে এনো অকমান বয়লিং হয় তো বেছিকে ফ্ৰাই কৰিলে মানে মাছৰ যোনটো টেষ্ট হেতু নাইকিয়া হৈ যায় যিখিনি তেলতে মই মাছ ফ্ৰাই কৰিছিলো সেইখিনি তেলতে মই দিছো পিয়াজ আৰু জলকীয়া এখিনি এটা ভালকে অকমান ৰঙা হোৱালৈকে ফ্ৰাই কৰিম তাৰ পাছতে মই দিলো বিলাহীখিনি তাতে মই এড কৰি দিলো এটা বিলাহীখিনি যেতিয়ালৈকে ফ্ৰাই নহয় তেতিয়ালৈকে আমি মছলা নিদো এয়া বিলাহীখিনি অকমান ফ্ৰাই হোৱাৰ পিছতে মই দিলো নিমখ সোৱাদ অনুসৰি হালধি জলকীয়া গুৰি জিৰা গুৰি আৰু যি ধনিয়া গুৰি তাৰ পিছতো আপোনালোকে যদি আৰু কিবা দিব বিচাৰে দিব পাৰে গতিকে মই এইখিনি অকমান সময় ভাজিম মছলাখিনি গোটেইখিনি একেলগে সংমিশ্ৰণ নোহোৱালৈকে ভাজিম আৰু যিহেতু মিক্সিত মই পেষ্ট কৰি লোৱা নাই গতিকে মই এনেকৈ হেতা দি পেলাই ভাঙি দিছোঁ আপোনালোকে দেখা পাইছে যে মোৰ ভালকৈ মিশ্ৰণ হৈ গৈছে মছলাখিনি বিলাহীখিনি আৰু অকমান পেষ্টৰ নিচিনাও হৈ গৈছে গতিকে মই ইয়াতে এড কৰিলোঁ পানী এতিয়া পানী দি অকমান উতল দিয়াৰ পিছতে ইয়াতে দি দিম মাছ এয়া মাছখিনি যে মই ফ্ৰাই কৰি থৈছিলো এই মাছখিনিয়ে এতিয়া মই দি দিছো এই পানী যেহেতু অকমান উতল লৈছিলে পানীখিনি গতিকে মই ইয়াতে মাছখিনি ইয়াতে দি দিলো এতিয়া মাছখিনিৰ লগত অকমান উতলাম যিমানে উতলাই সিমানে অকমান কালাৰো ভাল হয় গতিকে মই এটা মাছখিনিৰ লগত অকমান উতলাই দিম
তৰকাৰী হৈ আছে মানে মাছৰ আঞ্জা মোৰ হৈ আছে তেতিয়াহ'লে এতিয়া বনাম সৰিয়হ শাকৰ লগত সৰু মাছ গৰমো লাগিছে কিন্তু আজি বতৰটো ইমানো গৰম নহয় গতিকে সৰিয়হ আৰু মাছে বনাওঁ এইখিনি হৈ গৈছে মোৱা মাছ ইয়াতে মই দিছোঁ হালধি মানে হালধি মিশ্ৰণ কৰিব লাগিব তাৰ পাছতে মই দিছোঁ নিমখ দিলোঁ এতিয়া নিমখ আৰু হালধি মিক্স কৰি পেলাই গোটেইখিনি আমি একেলগে সানি ল'ম মাছখিনি ভাজিবলৈ কেৰাহী গৰম হৈছে নিমখ হালধিৰে সানি থোৱা মাছখিনি তেলত দি দিলোঁ এতিয়া এইখিনি অকণমান ফ্ৰাই কৰিম যেতিয়ালৈকে ৰঙা নহয় বা আপোনালোকে ৰঙা নোহোৱাকৈও শাকখিনি দিব পাৰে কিন্তু মই অকণমান ৰঙা হোৱাৰ পিছতেহে ইয়াতে মই দিম শাকখিনি এই মাছখিনি ৰঙা হোৱালৈকে আমি আকৌ পাভ মাছ আৰু বিলাহীও বনাইছিলোঁ নহয় জোল গতিকে সেইখিনি হৈছেনে নাই বলক আমি চাওঁগৈ 10 মিনিটমান জোলখিনি উতলাই দিলোঁ মাছৰ সৈতে গতিকে এয়া হৈ গ'ল আমাৰ পাভৰ মাছ আৰু বিলাহীৰ জোল এইখিনি যিহেতু হৈ গ'ল জোল বনাই যিহেতু হৈ গ'ল তেতিয়াহ'লে আমি আকৌ সৰু মাছখিনিও বহাই থৈ আহিছিলোঁ সৰু মাছখিনিও চাগে ৰঙা হৈয়ে গ'ল এয়া সৰু মাছখিনি অকণ ৰঙা হৈছে ইয়াতে মই এতিয়া দিম পিঁয়াজ জলকীয়া আৰু নহৰু এইখিনি দিম এতিয়া পিঁয়াজখিনি এতিয়া অকণমান ভাজি ল'ম মোৱা মাছখিনিৰ লগত অকণমান পিঁয়াজখিনি ভাজি ল'ম এয়া হৈছে আৰু মাছখিনিৰ লগত একেলগে মিলাই দিলোঁ অকণমান যেতিয়া পিঁয়াজখিনি ৰঙা হ'ব তেতিয়া আমি ইয়াতে দিম শাকখিনি মানে সৰিয়হ শাকখিনি সৰিয়হ শাকখিনি দিলোঁ সৰিয়হ শাকখিনিৰ লগত এতিয়া মাছখিনি মিলাই লৈছোঁ এনেদৰে তাৰপিছতে ইয়াতে দিম নিমখ হালধি দিম তাৰপিছত এইখিনি ভাজিম ইয়াতে দিছোঁ হালধি নিমখ এনেকৈ দিছোঁ এতিয়া নিমখ আৰু হালধিৰ লগত ভাজিম বেছি দেৰি একচুৱেলি ভাজিব নালাগে আমি শাকখিনি মানে বেছি দেৰি নাভাজোঁ কাৰণ নহ'লে বেছি ভাজিলে খাবলৈও সোৱাদ নহয় বনাই পেলাই হৈ গ'ল সৰিয়হ শাকৰ লগত মোৱা মাছ ফ্ৰাই কৰি দিলোঁ আপোনালোকেও মোৱা মাছটো বহুত বেলেগ ধৰণে বনাব পাৰি গতিকে মোক কমেণ্ট কৰি পেলাই জনাব যে আপোনালোকেনো কি পদ্ধতিৰে মোৱা মাছটো বনায় তেতিয়াহ'লে আমি খাই লওঁ যিহেতু মোৰ পাভৰ মাছৰ জোলো হৈ গ'ল এই মাছো বনাই পেলাই হৈ গ'ল তেতিয়াহ'লে আমি খাই লওঁ যিহেতু মোৰ দুইটা ৰেচিপিয়ে বনোৱা হৈ গ'ল গতিকে এতিয়া মই আপোনালোকক দেখাম যে মোৰ দেউতাই ধনিয়া সিঁচিছিলে মানে আমি যিহেতু ফ্লেটত থাকোঁ আমাৰ ইমান সুবিধা নাই গতিকে আচলতে গাড়ীবোৰ গৈ আছে সেইকাৰণে অকণ প্ৰব্লেম হৈছে গতিকে আমি বাৰান্দাতে দেউতাই ধনিয়া সিঁচিছে আপোনালোকক দেখাই আছোঁ আহক বনাই পেলাই আৰু ইমানেই ভোক লাগিছে এতিয়া মোৰ বনাই পেলাই হৈ গ'ল গতিকে আমি খাওঁ আৰু আপোনালোকে কিন্তু ভিডিঅ'টি শেষলৈকে চাব আৰু যদি ভিডিঅ'টি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব গতিকে বাই বাই লাভ ইউ